নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওচৰৰে এজন খুৰাৰ ঘৰ সকাম খাবলৈ আহিছোঁ। আহকচোন আমি কি খালোঁ সকামত আপোনালোককো দেখাওঁ আৰু কি কৰিলোঁ। এয়া বাপসকলে আহি পাই দেখিছোঁ ফল অহা কাটাত ব্যস্ত হৈ আছে আৰু এজন বাপে ৰান্ধনী বাপে এফালে দাইল আৰু এফালে চাউল সিজোৱা বহাই দিছে। আইগৰাকীয়ে মছলা খুন্দি আছে। আদা নহৰু পিঁয়াজ সকলোবোৰ গুচাই ৰেডি কৰি ৰাখিছে। এয়া চব্জি হৈ আহিছেই প্ৰায়। আজি পচলাৰ চাটনি বনাব বোলে, গতিকে আইসকলে পচলা কাটি ৰাখিছে। এফালে প্ৰসাদৰ কাৰণে মাহ ধুই আছে বাপ জনাই। সকলো শেষ হোৱাৰ পিছত এয়া জা জলপান দিয়া হৈছে। জা জলপান খাবলৈ আহিছোঁ। চিৰা, দৈ, মিঠৈ নামৰ শেষত এয়া প্ৰসাদ খাবলৈ বহিলোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবচোন আৰু ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰসাদ খাই উঠি এয়া ভাত খাবলৈ ল'লোঁ। সম্পূৰ্ণ এখন নিৰামিষ থালি।